মানুহজনে কিয় মোক এনেকৈ আশীৰ্বাদ কৰিলে আৰু আপোনালোকে জানি আচৰিত হ'ব যে যোৱা 40-45 বছৰৰ পৰা এই মানুহজনে কলকাতাৰ ঐতিহাসিক হাত ৰিক্সা চলাই আছে। তো ভাই লোক কলকাতাত চাব লগা বহুত বস্তু আছে, কিন্তু পৰিবহনৰ ক্ষেত্ৰত কলকাতাৰ হেণ্ড পুল ৰিক্সা বা হাত ৰিক্সা হৈছে অন্যতম। ক'ব গ'লে 1890 চনৰ পৰা কলকাতাত হাত ৰিক্সাৰ প্ৰচলন আৰম্ভ হৈছিলে আৰু এতিয়াও কলকাতাৰ কিছুমান ঠাইত আপোনালোকে হাত ৰিক্সা চলি থকা চাবলৈ পাব। আৰু কলকাতা হৈছে ভাৰতৰ একমাত্ৰ বৃহৎ চহৰ য'ত পৰম্পৰাগত হাত ৰিক্সা চাবলৈ পাব, আৰু কলকাতাৰ বাহিৰে ভাৰতৰ আন কোনো চহৰতে হাত ৰিক্সাৰ প্ৰচলন নাই। গতিকে যিসকল পৰ্যটক কলকাতালৈ আহে তেওঁলোকে কলকাতাৰ এই ঐতিহাসিক হাত ৰিক্সাত উঠি কেনে এটা নতুন অভিজ্ঞতা লয়। বাৰু মই কিন্তু উঠিব নোৱাৰিলো, কাৰণ হাত ৰিক্সা চলোৱা মানুহবোৰৰ বেছিভাগেই মোৰ আবু ককাৰ বয়সৰ হয়। গতিকে মই ৰিক্সাত বহিম আৰু তেওঁলোকে মোক ঠেলি ঠেলি বা দৌৰি দৌৰি লৈ যাব, এইটো মোৰ জ্ঞানে মোক কেতিয়াও অনুমতি নিদিলে। বাৰু এতিয়া আপোনালোকক এজন ব্যক্তিৰ লগত পৰিচয় কৰাম, মানে মানুহজনে যোৱা 40-45 বছৰৰ পৰা এই হাত ৰিক্সা চলাই আছে। আৰু আপোনালোকক কৈছোৱে যে হাত ৰিক্সা চলোৱা মানুহবোৰ বেছিভাগেই বয়সীয়াল হয়, মানে মোটামুটি ক'ব গ'লে 50 বছৰৰ ওপৰৰ মানুহবিলাকে এই হাত ৰিক্সা চলাই আছে। এই যে এইফালে কাকা আছে, কাকা 40-45 বছৰৰ পৰা এইটো চলাই আছে। গত 40-45 বছর থেকে সত্যি বাপরে কাকা, মানে কি বলবো আর মানে মানুহজনৰ ৰিক্সাতো মই নুঠিলো, কিন্তু মানুহজনক মোৰ ফালৰ পৰা কিবা এটা দিলো আৰু মানুহজনে সুখী হৈ কেনে মোক আশীৰ্বাদ কৰিলে। আৰু আপোনালোককো কৈছো, মানে আপোনালোকে যেতিয়া ইয়ালৈ আহিব, যদি আপোনালোকে হাত ৰিক্সাত উঠিব বিচাৰে, মানুহখিনিক চাই কিন্তু আপোনালোকৰ উঠিব মন নাযাব, মানে ইমান দুখ লাগে। তো ভাই লোক, আজিৰ ভিডিঅ'টোত মই আপোনালোকক কলকাতাৰ ঐতিহাসিক হেণ্ডপুল ৰিক্সা বা হাত ৰিক্সাৰ বিষয়ে কিছু ইনফৰমেশ্যন দিয়াৰ চেষ্টা কৰিছো। তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় জুবিন দা।